গসাগু আৰু লসাগুৰ ধাৰণা সম্পৰ্কে ইয়াত আলোচনা কৰা হ'ব। তো দুটা সংখ্যাৰ গসাগু HCF আৰু লসাগু LCM বুলিলে আমি কি বুজি পাওঁ? গসাগু হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক, ইংৰাজীত HCF অৰ্থাৎ হাইয়েষ্ট কমন ফেক্টৰ বোলা হয়। ঠিক তেনেকৈ লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক, ইংৰাজীত কয় LCM অৰ্থাৎ লৱেষ্ট কমন মাল্টিপল। এতিয়া দুটা সংখ্যাৰ গসাগু মানে আমি কি বুজিম? ধৰি লওঁ আমি দুটা সংখ্যা ধৰোঁ 6 আৰু 12ৰ গসাগু। 6 আৰু 12ৰ গসাগু মানে কি আমি বুজিব চেষ্টা কৰোঁ। তো 6 আৰু 12 উভয়কে হৰণ কৰিব পৰা সংখ্যা কেইটা? 6 আৰু 12 উভয়কে হৰণ কৰিব পৰা সংখ্যাবোৰ 6 একেৰে হৰণ কৰিব পাৰি, 12কো পাৰি, 2ৰে 6কো হৰণ কৰিব পাৰি, 12কো পাৰি, 3ৰে 6কো পাৰি, 12কো পাৰি, 4ৰে 12ক পাৰি কিন্তু 6ক নোৱাৰি নহয়, দুইটাকে হৰণ কৰিব পাৰিব লাগিব 6, 6ৰে 6ক পাৰি, 12ক পাৰি। অৰ্থাৎ 6 আৰু 12 এই দুটা সংখ্যাকে উভয়কে আমি কি কি সংখ্যাৰে হৰণ কৰিব পাৰোঁ? 1ৰে পাৰোঁ, 2ৰে পাৰোঁ, 3ৰে পাৰোঁ, 6ৰে পাৰোঁ। তো যিকেইটা সংখ্যাৰে 6 আৰু 12ক হৰণ কৰিব পৰা যায় তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোন? 6, ই ডাঙৰ। তো এই ডাঙৰ সংখ্যাটো অৰ্থাৎ গৰিষ্ঠ সংখ্যাটো এইটোৱে হ'ব 6 আৰু 12ৰ গসাগু। গসাগু কিমান? 6। কিয় 6 হ'ল? যিহেতু 6 আৰু 12ক হৰণ কৰিব পাৰি 1, 2, 3 আৰু 6 এইকেইটা সংখ্যাৰ, এইকেইটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 6। তো 6 হ'ব 6 আৰু 12ৰ গসাগু। অৰ্থাৎ আমি ক'ব পাৰোঁ যে দুটা সংখ্যাৰ গসাগু মানে সেই সংখ্যা দুটাক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৱে হ'ল সিহঁতৰ গসাগু। গতিকে দুটা সংখ্যাৰ গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক মানে সেই সংখ্যা দুটাক হৰণ কৰিব পৰা সংখ্যা কেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটোৱে উক্ত সংখ্যা দুটাৰ গসাগু অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক। তো দুটা সংখ্যাক হৰণ কৰিব পৰা সংখ্যা কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটোৱে উক্ত সংখ্যা দুটাৰ গসাগু। 6 আৰু 12 দুয়োটাকে হৰণ কৰিব পাৰি 1, 2, 3, 6 এইকেইটা সংখ্যাৰে, এইকেইটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ 6, এই 6 হ'ব এই দুটা সংখ্যাৰ গসাগু। ঠিক তেনেকৈ দুটা সংখ্যাৰ লসাগু মানে কি বা কি বুজিম আমি? লঘিষ্ঠ সাধাৰণ গুণিতক LCM লৱেষ্ট কমন মাল্টিপল। তো দুটা সংখ্যাৰ লসাগু বুলিলে আমি কি বুজি পাওঁ? আগৰ দৰে আমি চাওঁ, ধৰোঁ সংখ্যা দুটা আমি কি ধৰি ল'লোঁ? ধৰোঁ দুটা সংখ্যা 6 আৰু 12, এই দুটা সংখ্যাৰ লসাগু কি হয় আমি চাওঁ বা 6 আৰু 12ৰ লসাগুনো কি চাওঁ আমি। তো এই ক্ষেত্ৰত আমি কি 6 আৰু
12ৰে হৰণ কৰিব পৰা সংখ্যাবোৰ ক্ৰমে 6 আৰু 12ৰে হৰণ কৰিব পৰা সংখ্যাবোৰ কি কি? 12ক 6ৰে হৰণ কৰিব পাৰি, 12ৰেও পাৰি। 24 6ৰেও হৰণ কৰিব পাৰি, 12ৰেও পাৰি। 36ক 6ৰেও হৰণ কৰিব পাৰি, 12ৰেও হৰণ কৰিব পাৰি। 48 6ৰেও হৰণ কৰিব পাৰি, 12ৰে হৰণ কৰিব পাৰি। এনেধৰণে গৈ থাকিব। দেখা গ'ল যে 6 আৰু 12 এই দুটা সংখ্যাক আমি কি উলিয়াব গৈছোঁ? লসাগু। 6 আৰু 12ৰে হৰণ কৰিব পৰা সংখ্যাবোৰ আমি উলিয়ালে পালোঁ 12, 24, 36, 48 দুটা সংখ্যাৰে হৰণ কৰিব পাৰিব। এতিয়া এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু কোন? 12 সৰু, লঘিষ্ঠ। 12 হ'ল আটাইতকৈ সৰু বা লঘিষ্ঠ। এতেকে 6 আৰু 12ৰ লসাগু কি পাম? আমি 12 পাম। লসাগু হ'ল দুটা সংখ্যাৰ লসাগু হ'ল সেই সংখ্যা দুটাৰে হৰণ কৰিব পৰা সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো। লসাগু হ'ল দুটা সংখ্যাৰ লসাগু হ'ল সেই সংখ্যা দুটাৰে হৰণ কৰিব পৰা যিমানবোৰ সংখ্যা আছে তাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো। যেনে 6 আৰু 12ৰ লসাগু। 6 আৰু 12ৰে হৰণ কৰিব পৰা সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু হ'ল 12। এতেকে 6 আৰু 12ৰ লসাগু হ'ল 12। আনহাতে গসাগু দুটা সংখ্যাৰ গসাগু মানে সংখ্যা দুটাক হৰণ কৰিব পৰা সংখ্যাকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো। গসাগুৰ ক্ষেত্ৰত সংখ্যা দুটাক হৰণ কৰিব লাগিব, আনহাতে লসাগুৰ ক্ষেত্ৰত সংখ্যা দুটাৰে হৰণ কৰিব লাগিব। কথাটো সেইটো। গসাগুৰ ক্ষেত্ৰত যি দুটা সংখ্যাৰ গসাগু উলিয়াব দিছে সিহঁতক দুইটাকে হৰণ কৰিব পৰা সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰটোৱে হ'ল গসাগু। আনহাতে লসাগুৰ ক্ষেত্ৰত যি দুটা সংখ্যাৰ লসাগু উলিয়াব দিছে সেই দুটা সংখ্যাৰে হৰণ কৰিব পাৰে, সেইকেইটা সংখ্যাৰে হৰণ কৰিব লাগিব। যিবোৰ সংখ্যা আমি পাম তাৰ ভিতৰত আটাইতকৈ সৰুটো লঘিষ্ঠ লসাগু। গসাগুৰ ক্ষেত্ৰত দুইটা সংখ্যাকে হৰণ কৰিব পৰা সংখ্যাবোৰ আটাইতকৈ ডাঙৰটো। গসাগুৰ ক্ষেত্ৰত সংখ্যা দুটাক হৰণ কৰিব লাগিব, আনহাতে লসাগুৰ ক্ষেত্ৰত সংখ্যা দুটাৰে হৰণ কৰিব লাগিব আৰু সেই সংখ্যাবোৰ আটাইতকৈ সৰুটোৱে হ'ব লসাগু। ধন্যবাদ।